দবকাত এতিয়া আইনৰ শাসন নে ভূমাফিয়াৰ ৰাজত্ব দবকাত মাটিৰ বাবে নৰসংহাৰ দালালৰ চক্ৰবেশত প্ৰাণ গ'ল কুতুবুদ্দিনৰ হাতে হাতে লাঠি চোকা দা আৰু ডেগাৰ চকুৰ পলকতে যুদ্ধক্ষেত্ৰত পৰিণত হ'ল শান্ত বিন্নাকান্দি গাঁও দীৰ্ঘদিন ধৰি চলি থকা মাটিৰ বিবাদৰ নামত মঙলবাৰে দুই পক্ষ জঁপিয়াই পৰিল ইজনে সিজনৰ ওপৰত দা লাঠিৰ ঘাপত ঠাইতে ঢলি পৰিল কুতুবুদ্দিন গুৰুতৰভাৱে আহত হ'ল 12 জনকৈ পুৰুষ মহিলা চাৰিওফালে কেৱল তেজ আৰু আৰ্তনাদ আচল খেলখন আৰম্ভ হ'ল কুতুবুদ্দিনৰ মৃত্যুৰ পিছতহে চিকিৎসালয়ত তেতিয়াও কুতুবৰ মৃতদেহ পৰি আছিল আত্মীয়ৰ চকুত আছিল চকুপানী কিন্তু দবকাৰ ৰাজচক্ৰৰ কাৰ্যালয়ত তেতিয়া চলিছিল অন্য এক কলা অধ্যায় কুতুবৰ মৃত্যুৰ ঠিক পিছতে ৰাজচক্ৰ বিষয়াই সূত্ৰে নাম থকা ব্যক্তিসকলৰ নাম জবাবদিহিৰ পৰা কৰ্তন কৰি পূৰ্বৰ পত্তাদাৰ নাম দাখিল কৰিলে কিন্তু কিয় ইমান জৰুৰী কি আছিল এয়া ভূমাফিয়া আৰু দালালৰ চক্ৰৰ কোটি টকীয়া ডিল নহয়নে সচেতন ৰাইজৰ এতিয়া এটাই প্ৰশ্ন কাৰ পকেট গৰম কৰিবলৈ ইমান ক্ষিপ্ৰতাৰে সলনি কৰা হ'ল চৰকাৰী নথি দবকাত এতিয়া মানুহৰ জীৱনৰ মূল্য মাটিৰ তুলনাত তেনেই সস্তা মাত্ৰ এক সপ্তাহ পূৰ্বে দবকাত অনুৰূপ ধৰণৰ ভূমি বিবাদৰ বাবে আন এজন লোকক হত্যা কৰা হৈছিল ইটোৰ পিছত সিটো হত্যাকাণ্ড ঘটি থকাৰ পিছতো হুজাই জিলা প্ৰশাসন আৰু ৰাজহ বিভাগ কিয় কুম্ভকৰ্ণৰ নিদ্ৰাত দালাল চক্ৰৰ হাতত বিক্ৰী হৈ গৈছে নেকি বিভাগীয় ব্যৱস্থা দবকাৰ এই বিস্ফোৰক পৰিস্থিতিক লৈ এতিয়া জঁপিয়াই পৰিছে ৰাজনীতিবিদ জাকিৰ হুছেইন পাটোৱাৰী এই সমগ্ৰ কলা সাম্ৰাজ্যৰ উৎখাত কৰিবলৈ তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অভিভাৱক মন্ত্ৰী পোনপটীয়াকৈ হস্তক্ষেপৰ দাবী কৰিছে দবকাৰ ৰাজচক্ৰৰ ভিতৰত কি দুৰ্নীতি চলিছে তাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী তুলিছে পাটোৱাৰীয়ে ভূমিকেন্দ্ৰিক সমস্যাবিলাকটোৰ প্ৰধান ব্যক্তিজনেই হ'ল মণ্ডলসকলে সৰজমিন তদন্ত কৰি এটা ৰিপৰ্ট লিখে সাৰ্কুল অফিচাৰে বিধিসন্মতভাৱে এইটো হিয়াৰিং লৈ এইটো সমস্যা সমাধান কৰি দিয়ে আৰু মই বোধ কৰোঁ এই যোৱাকালিৰ ঘটনাটো সুদীৰ্ঘ দিনৰ পৰাই এটা বিবদমান অৱস্থাত আছিল ইতিমধ্যে কেইবাবাৰো মানে পেপাৰৰ উদ্ধৃতিত সংবাদ মাধ্যমৰ উদ্ধৃতিত গম পোৱা গৈছে যে ইতিমধ্যে কেইবাবাৰো ইয়াত হিয়াৰিং হৈছিল দুই পক্ষৰ মাজত হিয়াৰিং হোৱাৰ পিছত কালি যেতিয়াই মৃত্যু খবৰ আহি গ'ল মৃত্যুৰ খবৰৰ পিছত দেখোন আকৌ দবকা ৰাজচক্ৰৰ এই বিষয়া কৰ্মচাৰীসকলে আকৌ দেখোন নাম কৰ্তন কৰি ইমান তুৰন্ত গতি আকৌ সমাধানৰ সূত্ৰ ওলাই দিলে ইমান দিন কিয় নোৱাৰিলে গতিকে মই মাননীয় জিলা আয়ুক্ত হুজাই আৰু মাননীয় অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা মহাশয়কো অনুৰোধ কৰিম যে এই বিবদমান ভূমিকেন্দ্ৰিক কাজিয়াখন ইতিমধ্যে এটা উচ্চ পৰ্যায়ৰ তদন্ত দি ইয়াৰ ভিতৰত জুলুংগাত কি মেকুৰী সোমাই আছে কোনে সমস্যা সমাধান কৰি আছে মাটিৰ ভূমি মাফিয়া নে দালাল প্ৰকৃতি নে কোনোবা বিষয় কৰ্মচাৰী এইটোৰ লগত জড়িত হৈ আছে এইটো এটা উচিত তদন্ত হ'ব লাগে মাটিৰ নামত আৰু কিমান তেজ পৰিব দবকাত হত্যাকাৰী আৰু ফাইল লৈ হেতালি খেলা অফিচাৰ দালাল কেইটা কেতিয়া যাব জেললৈ মুখ্যমন্ত্ৰীৰ জিৰ' টলাৰেঞ্চ নীতি দবকাৰ ৰাজচক্ৰ চলিবনে ইয়াৰ ওপৰত থাকিব ৰাইজৰ চোকা নজৰ নিউজ ডেস্ক K24